মানুহ যেতিয়া এজন মানুহ যেতিয়া জন্ম হয়, জন্ম হওঁতে কিন্তু সেইজন মানুহক ভগৱান বা ঈশ্বৰে তেওঁৰ চৰিত্ৰটো মানে বেয়াকৈ পঠাই কেতিয়াও নিদিয়ে। যি সময়ত সৃষ্টিকৰ্তাই সৃষ্টি কৰে এজন মানুহক, সেই সময়ত সম্পূৰ্ণ পবিত্ৰ নিষ্পাপ থাকে বুলি আমি সকলোৱে জানো, নহয় জানো? গতিকে আজি বা কালি বা এই মুহূৰ্তত জন্ম হোৱা এজন বাচ্চাক আমি যদি বেয়া বুলি কওঁ, বা বেয়া চৰিত্ৰ, বেয়া দেখোঁতে বেয়া, হেন বেয়া তেন বেয়া, এই এনেকুৱা ধৰণৰ কথাবিলাক যদি কওঁ, নিশ্চয় মোৰ ভুল হ'ব, নহয় জানো? সেই সময়ত কিয় নকওঁ? আমি চবেই জানো যে বাচ্চাটো জাষ্ট জন্ম হৈছে, পৃথিৱীত আহিছেহে, সেইজন মানুহক বেয়া বুলি কিয় কওঁ? কিন্তু এটা কথা আপোনালোকে জানেনে নাই, এজন মানুহক যদি এই জন্মৰ সময়ত যদি এজন মানুহ ভাল থাকে, জন্মৰ সময়ত এজন যদি ভাল থাকে, তেতিয়া সেই মানুহটো যদি বাইচান্স কেতিয়াবা যদি বেয়া হৈ যায় বা বেয়া চৰিত্ৰৰ হৈ যায় বা আপোনাৰ লগত বেয়া কিবা দেখুৱাইছে আপোনাক, তেতিয়া সেই সময়ত আপোনাৰ এইখিনি সময়ত আপোনাৰ জ্ঞানটো তেনেকুৱা মনোভাৱটো কিয় নাহে যে মানুহজন নিশ্চয় চাগে কিবা এটা পৰিস্থিতিয়ে হয়তো তেওঁক অলপ চৰিত্ৰটো বা সময়ে অলপ তেওঁক অলপ বেয়া কৰিছে। এই কথাখিনি ভাবিবলৈ কোনেও বাধ্য নহয়। কাৰণ কিয়? এইটো এটা মানুহৰ চৰিত্ৰ। এজন মানুহ কিবা এটা পৰিস্থিতিত পৰি যদি তেওঁ বেয়া হৈ গৈছে বা তেওঁৰ কিবা এটা বেয়া ৰাস্তাত বা বেয়া লক্ষণ আপোনালোকে দেখা পাইছে, তেতিয়া আপোনালোকে নিশ্চয় ডাইৰেক্টলি ক'ব যে তই মদাৰো, তই জোৱাৰো, তই হেন কৰ, তই এইটো কৰ, তই সেইটো কৰ, আমুক মানুহ এনেকুৱা তেনেকুৱা, নানান ধৰণৰ কথা সেইজন মানুহক আমি ক'বলৈ বাধ্য হৈ যাওঁ। সেইখিনি সময়ত আমি অলপো নাভাবোঁ যে মানুহজন চাগে নিশ্চয় অলপ বেয়া পৰিস্থিতিত পৰি বা অভাৱত পৰি বা কিবা এটা বেয়া সময় তেওঁৰ ওপৰত চাগে আহিছে, সেইকাৰণে তেওঁৰ এনেকুৱা এটা ভাৱ আহিছে বা এনেকুৱা এটা পৰিস্থিতি আজি আহি পৰিছে। সেই বস্তুটো আমি স্বীকাৰ কৰি নলওঁ কেলৈ? চাওক, মানুহে মানুহৰ বাবে আমি কিছুমান কথা ভাবিব লাগে। মই আগৰ পৰা আপোনালোকক কৈ আহিছোঁ যে চাওক, আমাৰ সকলো মানুহৰে মন পবিত্ৰ থাকে। মই আজি পবিত্ৰ আছোঁ। মই যদিও কেতিয়াবা বেয়া হৈ যাওঁ, তেতিয়াহ'লে জানিব আপোনালোকৰ নিচিনা কিছুমান মানুহে মোৰ অন্তৰত আঘাত দিছে। আঘাত দিয়াৰ কাৰণে মই যেনিবা বেয়া আচৰণ মানুহৰ লগত কৰিবলৈ আৰম্ভ কৰিছোঁ, নহয় জানো? মই যিমানেই বেয়া হওঁ, যদি আপোনালোকে মোৰ লগত ভাল ব্যৱহাৰ কৰে, নিশ্চয় আপোনালোকৰ লগতো মই ভাল ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিম। ঠিক তেনেকুৱাই আপুনি এজন মানুহক যদি আপুনি বেয়া বুলি ক'লে, সেইজন মানুহে আপোনাকো বেয়া বুলি ক'ব। আপুনি কাৰোবাক যদি সন্মান দিছে, আপোনাকো তেওঁ সন্মান দিব। তেনেকুৱাই মানুহৰ জীৱনটো চাওক, এনেকুৱা নহয় যে আজি ভাল আছে কালি ভাল হৈ থাকিব, তেনেকুৱা নহয়। মানুহবিলাক পৰিস্থিতিত পৰি মানুহৰ স্বভাৱ চৰিত্ৰবিলাক বেয়া হৈ যায়। গতিকে এজন মানুহ কিবা এটা বেয়া চৰিত্ৰ বা কিবা অভাৱত পৰি থকা দেখিছে বা কিবা এটা বেয়া লক্ষণ আপোনালোকে দেখা পাইছে, সেই সময়ত আপোনালোকে ভাবিব লাগিব যে নিশ্চয় কিবা এটা